হাতত আছিলে কেমেৰা দুটা এণ্ড কেমেৰাৰ পইচা লাগে বোলে কেমেৰাৰ কাৰণে এক্সট্ৰা টিকেট লাগে এণ্ড এই চেক কৰো দেখাই আছো মানে খাই আছো মুস্তানে কিবা খাই আছে ঘৰৰ পৰা বাট মই খোৱা নাই খাইছো না ঘৰৰ পৰা একো খোৱা নাই গাইস এটো মিছা কথা কইতাছে এটো কোকোকোলা খাইছে হাই হেল্লো দিস ইজ আসিফ ব্লগার सबसे पहले तो गुड मॉर्निंग एवरीबॉडी আজি ব্লগ টু স্টার্ট করছো মর্নিং এন্ড টাইম তো কৰিছে 5:30 আৰু এতিয়া গাছা দুই মেলি ৰেডি হৈ আপোনালোকক কৈ আছো ক'ত যাম কি কথা কৰিছে আপোনালোকে এটা ট্ৰিপ প্ল্যান কৰিব হলে এইখিনি বস্তু জৰুৰী চাৰ্জাৰটো মেইন কথা লাগিব এন্ড চশমাটো লাগিব লেভেল মাৰিবলৈ আৰু এইফালে আছে মোৰ ক্ৰেডিট কাৰ্ডটো দৰকাৰ হ'ব পাৰে তো ফাইনালি গাছা দুই মেলি এতিয়া ৰেডি এতিয়া ইয়াৰ পৰা ওলাব লাগে এন্ড আপোনালোকক গৈ পিনি দেখাই আছো এন্ড আমি কোন কোন গৈ আছো ক'ত গৈ আছো সকলোখিনি বস্তু বাসন্তীখনক লৈ মই এতিয়া ওলাই গৈছো এন্ড মই এতিয়া যাম লালুক ওকে লেটস গো এভরিবডি नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दी বাসন্তীখনক ৰাখি দিছো আৰু এইফালে আছে আমাৰ ৰজিদুল দা আৰু এইফালে আছে মিজুদা হাই বুলি কৈ দিয়া हाय गुड मॉर्निंग হাত মিলাও চলো ভাই এন্ড লোকেশনটো আছে তেজপুৰ অগ্নিগড় এন্ড আপোনালোকক দেখাই আছো লেটস গো তো গাইস আমি আহি পাইছো বান্দৰদুৱাৰ তেল ডিপু এন্ড ইয়াত আমি গৈ পিনি গাড়ীত তেলটো ভৰাই লওঁ এন্ড ভৰাই ইয়াৰ পৰা আমাৰ জাৰ্নিটো আৰম্ভ কৰো ফলে আছে টোল গেট এই পইচা নালাগে নে পাৰ হ'বলে লাগিব কিतना লাগেगा 150 रुपया 150 रुपया देगा ওকে এভরিবডি লখিমপুৰৰ পৰা যাওঁতে এক নম্বৰ টোল গেট আমি পাৰ হলো এন্ড আমি আহি ফাইনালি নাৰায়ণপুৰ চেণ্টাৰ গৈ থাকোতে ৰাস্তাতে পালে বৰষুণে বাট একো নাই আগফালে সাইনবোর্ডটো ওলাই গল এন্ড সাইনবোর্ডত দেখা আছে 130 किलोमीटर দূৰত আছে ইয়াৰ পৰা তেজপুৰ कोई बात नहीं अपन है ना तुम लोग रास्ता का व्यू चेक मारो थोड़ा सा আছে আমার রশিদুল দা আছে মিজু আছে এন্ড মুসকো কত আছে তুই याद আছে ভাই দাও নে আমরা কালা ये की को कंटेंट हम काला नहीं है हम काला है तो मेरा तरफ से गाना है हम काले हैं तो क्या हुआ हम तेरे चाहने वाले हैं गो 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 यार देखो खाना है एंजॉय साथ एंजॉय सके ते लोग को মই খোৱা নাই মই খাইছো একটা ম্যাগি ই খাইছে একটা ম্যাগি আৰু মই কিছু খোৱা নাই মই পানী খাইছো মুস্তানে কিবা খাই আছে ঘৰৰ পৰা বাট মই খোৱা নাই খাইছো না ঘৰৰ পৰা একো খোৱা নাই গাইস এটো মিছা কথা কইতাছে এটো কোকোকোলা খাইছে চলো मजा आ गया आज तो मजा आ गया भाई सब देखो यार सब व्हाइट पहन के आए वाइट हैं। वाइट हम भी काला था भी हट काला है तो क्या हुआ कौन सा दूसरे वाला है इसने सबको काला बोल दिया इसने ये राजू चुप रहने का हाँ और मुस्कान को बाबू देखो भैया गाइस को गुस्सा मत मुस्कान दिलाओ। अवस्था से ये थोड़ा लाल हो रहा है लाल हो रहा है गुस्सा से मतलब बहुत लाल लग रहा है लाल तो हो ही रहा है साथ में क्या हो रहा है पता है लाल पीला हो रहा है यार लाल पीला क्या सीन है? काम नहीं करता है ऊपर से गुस्सा लगा पूरा स्किन लाल हो रहा है यार ये स्किन इसीलिए लाल हो रहा है पीला हो रहा है लाल पीला हो रहा है यार हमें पता चल रहा है ना किसकी वजह ज्यादा बोलता है बच्चा मैं बच्चा हूँ गाइस देखो मैं बच्चा लगता हूँ यार तो गाइस ये लड़की मुझे बोल रहा है कि मैं बच्चा हूँ अगर मैंने 2 महीना पहले शादी की होती ना तो इसकी जैसी लड़की होती मेरी समझ रहे हो ये मुझे बच्चा बोल रहा है अच्छा कार को तो बॉस है बॉस किसको कितना है আমার প্রশ্ন তাহলে मेरे पास 80 साल की उम्र है 80 साल मेरा एक पैर अभी गड्ढा में है चलो हम बुड्ढा है भाई आप लोग ना अंदाजा लगा लो मेरा भी बाल सफेद हो रहा है एंड हसीब का भी बाल सफेद हो रहा है थोड़ा। और मुस्कान तो बुड्ढी है छोड़ो मत देखो ना ये बिल्कुल बुड्ढी है एंड और भीजू भाई ये इसका एक पैर ना गाठा में है ओके एवरीबॉडी আমি এনজয় কৰি আহি জিয়া ভৰালি ৰিভাৰ্স আৰু মই শুনা মতে ব্ৰিজটো বলে নতুনকে বনাইছে এন্ড চেক মাৰো उसका थोड़ा सा व्यू এন্ড ব্ৰিজটো পাৰ হৈ আমি আহি এখন হোটেল পাইছো ওকে এভৰিবডি তো আমি ইয়াত গৈ পিনি পেট পূজাটো কৰিলো এন্ড আপোনালোকে গম পায় আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই তো সেইফালে দিছিলো আমি পৰটা অৰ্ডাৰ এন্ড আহি গ'ল এইফালে এন্ড আগফালে আছে ৰচিদুল আৰু এইফালে আমাৰ চাৰ্জি খাই আছে
এণ্ড ইয়াৰ পৰা আমাৰ খাই বৈ কমপ্লিট এণ্ড ইয়াৰ পৰা আমি চিধা যাম তেজপুৰ অগ্নিগড় এণ্ড য'ত ত'ত নৰখো চিধা তাত গৈ পিনি দেখাই আছোঁ তো গাইছ আমি যেতিয়া আহিছিলোঁ তেতিয়া বৰষুণ আছিলে বাট এতিয়া ৰ'দ উঠিলে এণ্ড ফটো ক্লিক কৰি এণ্ড ভিডিঅ' লৈ বহুতে মজা লাগিব এণ্ড আপোনালোকক দেখাম এণ্ড কোৱালিটি হেভি হ'ব অ'কে হেল্ল' অ'কে গাইছ তো আমি আহি পাইছোঁ দোলাবাৰী ব্ৰিজ এটা আছে আপোনালোকক দেখাই আছোঁ চাব পাৰিছে আপোনালোকে ইমান ধুনীয়া ভিউ এটা চাই চাই গৈ আছোঁ আমি অগ্নিগড় তো গাইজ ফাইনেলি আহি পাই গ'লোঁ অগ্নিগড় এণ্ড এতিয়া ভিতৰ ফালে যাব লাগে আৰু আপোনালোকক দেখাব লাগে এই চেক কৰোঁ এণ্ড চাইনবোৰ্ড মাৰা আছে অগ্নিগড় বুলি দেখাই দিয়া টিকেটখিনি কাটি কমপ্লিট এতিয়া আমি যাম ভিতৰ ফালে টিকেটটো লৈ ল'লোঁ টিকেটটো ইয়াত দেখাই যাব লাগে ওপৰ ফালে এই চেক কৰোঁ গাইছ অগ্নিগড় হাতত আছিলে কেমেৰা দুটা এণ্ড কেমেৰাৰ পইচা লাগে বোলে কেমেৰাৰ কাৰণে এক্সট্ৰা টিকেট লাগে এণ্ড কেমেৰা এটা লৈ যাব না এটা কেমেৰা এটা লৈ যাম এটা থৈ যাম এণ্ড সেইটোৰ কাৰণে টিকেট এটা লাগে এণ্ড এই চেক কৰোঁ কেমেৰাৰ টিকেট আৰু এইটো দাম হ'ল 100 টকা এটাৰ কাৰণে এটাই লৈ যাব পাৰিবা হা फेविक्विक लगा दो क्या फेविक्विक देखो उत्पात देखो भाई उसका ऊपर ऊपर देखा है सब अपना लोगों व्यू बताओ कैसे लग रहा है ये देखो गाइस आप लोग देखो তো আমি অকণমান ফটো চটো শ্বুট কৰিছোঁ এণ্ড মই আৰু জিতুদা গৈ আছোঁ এতিয়া ওপৰত গৈ পিনি কেইটামান ভিডিঅ' ক্লিপ ল'ম তাৰপৰা এণ্ড ফটো কেইটামান শ্বুট কৰিব আছোঁ ওপৰত এণ্ড ওপৰত চাব পাৰে কোন কোন আছে ওপৰত আছে মুস্কান এণ্ড মিজু অ'কে গৈ আছোঁ ওপৰত গৈ পিনি ওপৰৰ ভিউখিনি আপোনালোকক দেখাই আছোঁ তেজপুৰ অগ্নিগড়ৰ रसीद सुना तुम मजा आ रहा है ना यहाँ पर भाई मत पूछ यार नेक्स्ट लेवल है भाई मजा आ गया हाँ सच में क्या हो गया কিমান ফটো মাৰি থাকো লগতে ফটো মাৰিম কৈছো সেইটো নোৱাৰো কেলা অকলে অকলে ফটো মাৰি থাকিবি যা इतना गुस्सा मारेगा এনজয় কৰিবলৈ আহিছে ন খং কৰিবলৈ ভাল লাগে বহুতে ভাবিব এইটো ডালাই কৰি বনাইছে বাট এইটো ডালাই কৰি বনোৱা নাই ডালাই কৰি বনাইছে বাট এই খুঁটাখিনি যে এইখিনি হ'ল গছৰ খুঁটা সেইকাৰণে ওপৰত উঠিলে এইটো কপি থাকে এণ্ড ইয়াত লিখা আছে হৰিহৰ যুদ্ধ এণ্ড ভিতৰত সোমাবলৈ অধিকাৰ নাই আমাৰ অ'কে এভৰিবডি তো এতিয়া আমি ইয়াত আমি ফটো ক্লিক কৰিছোঁ ভিডিঅ' লৈছোঁ বহুত কিবা কিবি হৈছে এণ্ড ইয়াৰ পৰা এতিয়া আমি গৈ আছোঁ এণ্ড ক'ত যাবলৈ প্লেন আছে এতিয়া ব্রিজত ব্ৰিজত বুজি পাই কি ব্ৰিজটোৰ নাম আছিলে ব্ৰিজটোৰ নাম কি বমৰাগুৰি ব্ৰিজ অ'কে এভৰিবডি তো আমি আহি পাই গ'লোঁ বমৰাগুৰি ব্ৰিজ ছানৰুফটো খুলি আপোনালোকক ভিউখিনি দেখাই আছোঁ তো গাইজ ফাইনেলি আমি গাড়ী লৈ আহি গৈছোঁ বুমৰাগুৰি ব্ৰিজৰ তলত আমি এতিয়া শুনি পাইছোঁ যে ইয়াত ট্ৰাক এটা এক্সিডেণ্ট হৈছিলে এই ব্ৰিজটোত এণ্ড ব্ৰিজটোত এক্সিডেণ্ট হৈছিলে এইটো যে ৰেলিংটো চাইছে ভাঙ্গি তলত মিনি ট্ৰাকটো তলত মিনি ট্ৰাক আছিলে বোলে তলত পৰি গৈছিলে সেই এভৰিবডি তো এতিয়া আমাৰ এটা ৰিল শ্বুট কৰিব আছিলে ইয়াত ৰিলটো শ্বুট কৰিব অলৰেডি কমপ্লিট যিটো ৰিলটো নেকি আপোনালোকে ইনষ্টাগ্ৰামত গৈ পিনি চাব পাৰিব এতিয়া আৰু ইয়াত বিশেষ একো নাই ইয়াৰ পৰা ওলাব লাগে আমাৰ আৰু চলো নিকালতে আবি আৰু এইটো নাম হ'লে কেএফচি এতিয়া আমি যাম ভিতৰত এণ্ড কৰি পিনি আপোনালোকক দেখাম ইয়াত কি আছে খাবলৈ কি নাই আৰু এইফালে আছে ৰচিদুল দা মিজু আছে মুস্কান আছে আৰু কেএফচি দেখাই আছোঁ মানে খাই আছোঁ এভৰিবডি এণ্ড আমি ইয়াৰ পৰা খাই মেলি এতিয়া ওলাইছোঁ এণ্ড চ' এতিয়া আমাৰ যাব লাগে ইয়াৰ পৰা ওলাই আৰু টাইম অলম'ষ্ট পাঁচটা হৈ গ'ল ইয়াৰ পৰা এতিয়া যাম লখিমপুৰ অলম'ষ্ট 2 ঘণ্টামান লাগিব এণ্ড বিশেষকৈ বেছিও লাগিব পাৰে এণ্ড ট্ৰাই কৰিম সোনকালে যাবলৈ অ'কে এভৰিবডি তো আমি এতিয়া বৰ্তমান আছোঁ বান্দৰদোৱাত বান্দৰদোৱা তো ইয়াৰ পৰা আহি যাব এতিয়া ইটানগৰ বৰষুণ আহি আছে তাক দি থৈ আমি ইয়াৰ পৰা যাব লাগে সোনকালে অ'কে এভৰিবডি তো আমি বাইকখন ইয়াত থৈ গৈছিলোঁ তো দাদাহঁতে দোকানটো বন্ধ কৰি দিছিলে বাট এইটো ভিতৰত সোমাই দিছিলে তো থেংক ইউ ছ' মাছ ব্ৰ' এণ্ড ভাল লাগিল হা আৰু এইফালে আছে ৰচিদুল দা আৰু এইফালে আছে আমাৰ মিজু ভাই এণ্ড
অলমষ্ট এতিয়া যাব লাগে ঘৰত আৰু ৰাতি টাইম হৈ গ'ল কিমান হ'ল টাইম নিজে 9:30 মান হৈ গ'ল অ'কে তো থেংক ইউ ছ' মাছ ব্ৰ এণ্ড মিলতে चलो बहुत मिस करेंगे चलो कोई ना मुस्कान भी साथ पे चले गया मतलब बहुत मिस हो रहा है चलो कोई ना निकलता हूँ अभी मिस ब्रो सब लोग को मिस ओके